নমস্কাৰ ৰাইজ। আচলতে সকলোৱে পৰিস্থিতি বৰ্তমান গম পাইছে, গতিকে আমিও বৰ্তমান যিমান পাৰোঁ সহায় কৰিব বিচাৰিছোঁ সামৰ্থ্য অনুযায়ী। গতিকে ডায়েট যোৰহাটৰ ফালৰ পৰা আমি লগ হৈ আমাৰ ষ্টুডেণ্টছখিনিয়ে হওক, প্ৰশিক্ষাৰ্থীসকলৰ কথা কৈছোঁ আৰু আমাৰ ফেকাল্টিয়ে হওক, তেনেকৈ লগ হৈ আমি তিতাবৰৰে মেলামাটি ছাইডে আৰু কাকডোঙা নৈ পাৰৰ সেইফালে আমি বান সাহাৰ্য দিবৰ কাৰণে গৈছিলোঁ। কিন্তু অৱস্থা দেখি বহুত মন বেয়া হৈ গ'ল, কাৰণ মানে এতিয়াও তেওঁলোকৰ ঘৰবিলাক প্ৰায় পানীত ডুবিয়ে আছে। দেখিছে নহয় ৰাস্তাত কেনেদৰে থাকিব লগা হৈছে, মানে অৱস্থা একেবাৰে কাহিল। আৰু প্ৰথমে আমি মেলামাটি স্কুলত থকা শিবিৰত প্ৰায় 12টামান পৰিয়াল আছিলে, তাত আমি প্ৰথমে সাহাৰ্য দিলোঁ। তাৰপিছত আমি তাৰ পৰা আগবাঢ়ি গৈ অলপ ভিতৰুৱা অঞ্চলবিলাকলৈ গ'লোঁ। আৰু ৰাস্তাটো দেখিছে নহয়, ৰাস্তাটো মানুহবিলাক আছে। আমি ভিতৰুৱা অঞ্চললৈ গৈ পিনি প্ৰথমে বীৰনা হাইক স্কুলৰ ফালে সোমালোঁ। তাতো 35টামান পৰিয়াল আছে, কিন্তু তাত 35টা পৰিয়ালক দেখি এটাই ভাল লাগিলে যে তেওঁলোকে খোৱা বোৱা একেলগে কৰিছে। আৰু তেওঁলোকে এই যে মানুহ কিছুমানে যেনেকে খাবলৈ পায়ো যে আকৌ যে বেলেগৰ খিনিও কাঢ়ি নিবলৈ কাজিয়া কৰে, তেনেকুৱা টাইপৰ তেওঁলোকে কৰা নাই। তেওঁলোকে তাত পানীৰ প্ৰয়োজন নাই বুলি কৈছে। তেওঁলোকৰ ওচৰত যথেষ্ট পানী এভেইলেবল আছে বুলি আমাক জনালে। আমাৰ পৰা পানী নাই লোৱা তেওঁলোকে, আৰু আমি তেওঁলোকক যিমানখিনি দিছিলোঁ তাৰে আমাক আধা অংশ তেওঁলোকে ঘূৰাই পঠাইছে। কৈছে যে ৰাস্তাত যিবিলাক মানুহ আছে বা ভিতৰুৱা অঞ্চলবিলাকত যিমানবিলাক মানুহ আছে, সেইটো ছাইডৰ মানুহখিনিয়ে পোৱা নাই। তেওঁলোকে যিহেতু একেলগে খায়, গতিকে সকলোৱে তেনেকৈ খালে জুৰি যায় বুলি তেওঁলোকে বুজাইছে। তেওঁলোকৰ ওচৰত যথেষ্ট বৰ্তমান আছে আৰু তেওঁলোকে পাই আছে বুলি তেওঁলোকে আমাক জনালে। গতিকে এই বীৰনা হাইক স্কুলখনৰ মানুহখিনি আমাৰ যথেষ্টখিনি মানে ধন্যবাদ জনাব বিচাৰিছোঁ তেওঁলোকে যে এইখিনি সময়ত নিজৰ লগতে আনৰ কথাও বুজি পাইছে। আচলতে তেনেকুৱা মানুহ খুব কম হয়। আমি তাৰ পৰা আকৌ ঘূৰাই আনি পিনি বস্তুবিলাক আৰু বেলেগ জেগাতো দিলোঁগৈ। ৰাস্তাৰ কাষৰ মানুহবিলাকক দিছোঁ। মানে পৰিস্থিতি একদম বেছি বেয়া। ভিতৰুৱা অঞ্চলবিলাকত পানী এতিয়াও শুকোৱা নাই। বিশেষকৈ কাকডোঙা নৈ পাৰৰ মানুহবিলাকৰ মানে ঘৰবিলাক প্ৰায় ডুবি আছে এতিয়াও। বাকী শিৱসাগৰ, নাজিৰা সেইবিলাকৰ কথাটো ক'ব নাযাওঁৱেই। মানে দেখিলে মনবিলাক একদম বেছি বেয়া হৈ যায়। গতিকে সোনকালে এইবিলাক ভাল হওক বুলি ভাবিছোঁ। যোনে যেনেকৈ পাৰে সহায় কৰিছে, সকলো আগবাঢ়ি আহিছে দেখি সেইটোও ভাল লাগিছে। গতিকে সকলো ভাল হওক, আকৌ আগৰ নিচিনা হওক, সকলো সুস্থ হওক।